Athletic Meet 2025. Actually, নৱেম্বৰ মাহতে আমাৰ এই প্ৰগ্ৰামটো হোৱাৰ কথা আছিল আৰু যিহেতু আমাৰ এথলেটিক্স ইনচাৰ্জ আমাৰ কাছাৰ কাৰ্বিলঞ্জ কলেজ আমাৰ ভাইচ প্ৰেচিডেণ্ট ইনচাৰ্জ এথলেটিক EM সূৰ্য ৰংকাৰ তেখেতৰ মাজতে অলপ জানাই ৰোড এক্সিডেণ্ট এটা হৈ গ'ল কঁকালত দুখ পালে আকৌ চেন্নাই যাবলগীয়া হ'ল ট্ৰিটমেণ্ট ইত্যাদিৰ কাৰণে পলম হ'ল আৰু তেখেতৰ দেউতাকৰ মেমৰিতে এই এথলেটিক মৃত্যু হোৱা কথা আছিলে সেইকাৰণে কিছু পলম হ'ল আমি দেৰিকৈ হ'লেও আমি পাতিবই লাগিব সেইকাৰণে আজি এই অহা 21 তাৰিখে আহিব টিমবিলাক এই ডিচিশ্যন কৰি ৰিপৰ্ট কৰিব 22-23 দুদিন আমি ফুল ফেজাৰ আমি এই প্ৰগ্ৰামটো কৰিম অল কাৰ্বি আংলঙত কিমানমান এথলেটিক্স ইয়াত প্ৰেজেণ্ট হ'ব আৰু এই আছাম এথলেটিক এছ'চিয়েশ্যনৰ লগতো আমি আলোচনা তেওঁলোকৰ এপ্ৰুভেল মতে আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হৈছে যিসকল ৰেফাৰী আহিব তেওঁ আছাম এছ'চিয়েশ্যন আহিব আৰু আমাৰ যি ফিজিকেল ইনষ্ট্ৰাকশ্যনবিলাক আছে নহয় কাৰ্বি আংলঙৰ গোটেই আৰু লগতে ডিষ্ট্ৰিক্ট স্পৰ্টছ অথৰিটি এইবোৰ চব ইয়াত ইনভল্ভ আছে ইয়াতে বৰ্তমানলৈ কিমান প্লেয়াৰ্ছে ইয়াত মানে পাৰ্টিচিপেট কৰিব বুলি গম পাইছে এক্সপেক্টেড 500 বুলি কৈছোঁ হ'লেও 300 প্লাছটো হ'বই থকা খোৱাৰ ব্যৱস্থা আপোনালোকে কৰিছে নেকি আমাৰ এই কমিটিৰ ফালৰ পৰা কৰিছে এইটো কাছা আৰু লগতে আমাৰ হাজাৰবাৰী স্পৰ্টছত আৰু আমাৰ পুনৰবুৰী EM তেখেতেও ইয়াত সহায় কৰিছে আমাক তেখেতৰ মেইন ফাইনেন্সাৰ হয় কাৰণ তেখেতৰ দেউতাকৰ নামতে এইখন কৰাইছে টোটেল কিমানটামান ইভেণ্ট আপোনালোকে অৰ্গেনাইজ কৰিব আমাৰ ইভেণ্ট বহুত আছে তাৰমানে টোটেল ইভেণ্ট আছে 400, 800, 1500, 2000, 3000, 5000, 10,000 লৈকে তাৰপিছত ৰিলে ৰেচ আছে তাৰপিছত লং জাম্প জেভলিন ডিছকাছ থ্ৰ শ্বট পুট তেনেকুৱা লাগে আছে মানে ট্ৰেক এণ্ড ফিল্ড যিমান কভাৰ কৰিম আমি আগতে ইয়াতে অল আছাম লেভেলত পাতিছিলোঁ বহুত বছৰ হ'ল সেইবোৰ ধুনীয়াকৈ পাতিছিলোঁ গতিকে আমাৰ ইয়াত সেই এক্সপিৰিয়েঞ্চটো আমাৰ আছে গতিকে আমি আশা ৰাখিছোঁ এতিয়া কম সময়ৰ ভিতৰত হ'লেও এটা আমি ছাকচেছফুলি এই প্ৰগ্ৰামটো আমি ইয়াত পালন কৰিব পাৰিম প্ৰেছ মিডিয়াৰ যোগেদি আমি সকলোকে ইয়াত সহায় সহযোগ আগবঢ়াব অনুৰোধ জনালোঁ বিশেষকৈ যিবিলাক পাৰ্টিচিপেণ্ট আহিব তেওঁ গাৰ্জেনবিলাকো আহিলে ভাল পাম আৰু ওচৰ চুবুৰীয়া যিমান মানুহ আছে তেওঁলোকে আহি ইয়াত যে আমাৰ দৰ্শক যদি ইয়াত আহে আমি নিশ্চয় আমি অত্যন্ত সুখী হ'ম প্ৰাইজ মানি কিবা ৰাখিছে নেকি আপোনালোকে প্ৰাইজ মানি তেনেকুৱা নহয় আমি মেডেল দিয়া হয়তো চিলেকশ্যন হয় চিলেকশ্যনৰ ওপৰত মেডেল দিয়া মানে কাৰ্বি আংলঙৰ যিমান ঠাই আছে প্ৰতি ঠাইৰ পৰা মানে ইয়াত পাৰ্টিচিপেট কৰিব আছে নহয় চাব এছ'চিয়েশ্যনবিলাক আছে নহয় তাৰ পৰা আহিব কিবা বয়সৰ সীমা ধৰি দিয়া হৈছে নেকি আছে বয়সৰ সীমাটো বয়স হ'ল আণ্ডাৰ 14 আণ্ডাৰ 16 আণ্ডাৰ 18 আণ্ডাৰ 20 তাৰপিছত ছিনিয়ৰ 5টা কেটেগৰীত ৰাখিছে আৰু হয়